আংনি দীপক ৰাভা। আজি মই উপস্থিত আছোঁ ৰাভা হাছং অট'নমাছ কাউন্সিল আৰু মহিলা পৰিষদৰ দ্বাৰা অনুষ্ঠিত এক বাইশ ডেৰা উৎসৱত। আৰু আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এয়া চাব পাৰে মই উপস্থিত আছোঁ বাইশ ডেৰা অনুষ্ঠানত। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, চাব পাৰে। এইবিলাক হৈছে বৰা চাউলৰ জোঙা, যিটো পিয়ৰ জোঙা। বাইশ দেৱীক এইটোক প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা হয় মানে। এইফালে হৈ আছে বাবৰাসকলৰ লেৱা টানা খেল প্ৰতিযোগিতা, আৰু যোনে জিকে 10,000 টকা পৰ্যন্ত প্ৰাইজ পাব পাৰে। পুৰা একদম প্ৰক্ৰিয়া পুৰা একদম হৈ আছে। চাই থাকক, আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। চাব পাৰে মহিলাসকলে বিজয়ী হৈছে। ছয়গাঁও আঞ্চলিক আৰু বামুণীগাঁও আঞ্চলিকৰ মাজত হোৱা এই লেয়া খেল প্ৰতিযোগিতা বামুণীগাঁও জিকিবলৈ সক্ষম হৈছে। এয়া জুইৰ ওপৰেৰে প্ৰাৰ্থনা কৰা বা জুইৰ ওপৰেৰে খালী ভৰিৰে খোজ কঢ়া প্ৰাৰ্থনা আৰম্ভ হৈ গ'ল। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, চাই থাকক। আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব। বাছ এইখিনি কৰিলে হৈ যাব। বাবৰাসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মানে 2 সপ্তাহ বা 1.5 সপ্তাহ এনেকুৱা আগৰ পৰাই মানে মানি চলে। বহুত কিবা কিবি মানিব লাগে, আৰু ইয়াতো মানিব লাগে পূজাত বা বাহিৰত গ'লে গা পা ধুব লাগে। বহুত মানিব লাগে। ভিডিঅ'টো সম্পূৰ্ণ শেষ কৰি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' পাবলৈ চেনেলটো যেন ছাবস্ক্ৰাইব কৰে। এইখিনিয়ে আপোনালোকৰ ওচৰত সৰল প্ৰাৰ্থনা। ধন্যবাদ।